So guys, welcome back to another video. আজি আপোনালোকৰ বাবে এটা বেলেগ ধৰণৰ ভিডিঅ' লাইছো এটা বস্তু দেখাব বাবে আহিছো। এইটো মই অৰ্ডাৰ দিছিলোঁ বহুত দামী এডাল ইয়াৰফোন। সো আপোনালোকৰ আগত আনবক্সিং কৰি দেখাম। বহুত দামী মানে বহুত দামী, এটা বহুত দামী মানে আপোনালোকক আনবক্সিং কৰি দেখাম আৰু দেখাম ফেচিলিটিজবিলাক। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এট ফাৰ্ষ্ট এইটো পেটিএমৰ পৰা অৰ্ডাৰ দিয়া হৈছে আৰু খুলোঁ। Hey, এখন দে এয়া। তো এট ফাৰ্ষ্ট ইয়াৰ ফেচিলিটিজবিলাক কৈ লওঁ। এইটো ব্লুটুথ ইয়াৰফোন হয় আৰু ইয়াত এইটো লগাই থ'ব পৰা দুডাল চুম্বকৰ হেৰি আছে, লগাই থ'ব পাৰিব এইটো এনেকৈ। আৰু এইটো ইয়াত ফাৰ্ষ্ট এইটো অন অফৰ চুইচ, তাৰপিছতে এইটো আছে এইটো চাৰ্জিং পৰ্ট, চাৰ্জ দিব পৰা, আৰু এডাল চাৰ্জাৰ কেবলো দিছে। এইটো মোবাইল চাৰ্জাৰ সৈতে একেই পায়, মোবাইলৰ চাৰ্জাৰটো চাৰ্জ দিব পাৰিব। চি টাইপবোৰত নোৱাৰিব দেই, চি টাইপৰ নহয়। বাকী এইটো ফোন ৰিচিভ কৰিব পৰা চুইচ, ফোন আহিলে ফোন ৰিচিভ কৰিব পাৰিব। তাৰপাছতে এইটো আছে প্লে আৰু পজ কৰা কি এইটো চুইচ। তাৰপাছতে ভলিউম আপ ডাউনৰ কাৰণে এই দুটা ভলিউম আপ ডাউন কৰা। তাৰপাছতে আকৌ গান চেঞ্জ কৰিবৰ বাবে এই দুটা আছে চুইচ। আৰু ইয়াৰ চাৰ্জ হ'বৰ বাবে, ফুল চাৰ্জ হ'বৰ বাবে আপোনাৰ 1 ঘণ্টা সময় লাগে। প্ৰায় 45 মিনিটৰ পৰা 1 ঘণ্টা সময়ত ফুল চাৰ্জ হৈ যায়। আৰু এডাল প্ৰায় 5 ঘণ্টা 6 ঘণ্টা প্ৰায় চলি যায় ফুল চাৰ্জ হ'লে একেৰাহে। বহুত দামী, আপোনালোকক এতিয়া দাম কম, আপোনালোকে দাম শুনিলে আপোনালোকৰ মাথা ঘূৰাই যাব। আৰু এডালৰ দাম 300 টকা। মই কিনাৰ ভিতৰত বহুত দাম, চবচে দামী এডালেই। চ' এডাল 300 টকীয়া হেডফোন, ইয়াৰফোন ব্লুটুথ। আৰু ইয়াৰ দামটো চাই ইয়াৰ ফেচিলিটিজবিলাক, বাকী চাউণ্ড কোৱালিটি বহুত ভাল হয়। আৰু ফুল চাৰ্জ হ'বলৈ প্ৰায় 1 ঘণ্টা লাগে আৰু প্ৰায় 5 ঘণ্টা 6 ঘণ্টা চলি যায়। তো এডালে আপোনালোকে ল'ব পাৰে পেটিএমত ইয়াৰ 300 টকা, আৰু এমেজনত শ্বিপিং চাৰ্জ মিলাই কৰি 400-450 মান হ'ব চাগে। বাট পেটিএমৰ পৰা ল'লে ভাল হয়, পেটিএমত কম দামত পোৱা যায় অলপ, 300 টকাতে শ্বিপিং চাৰ্জ নলয় তাত। চ' আপোনালোকক মই লিংক ডেছক্ৰিপশ্যনত দি দিম, যদি ল'ব পাৰে, ভাল আছে, ইমান বেয়া নহয় মানে ভালেই। যিটো দাম 300 টকাত বহুত ভাল হয়, 5-6 ঘণ্টা চলি যায় চাৰ্জ, আৰু চাউণ্ড কোৱালিটিও ভালেই। চ' এইডালে আছিলে আজি ভিডিঅ'টো, ইমানতে সমাপ্ত কৰিছোঁ। যদি ভাল লাগে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ।